এই বিষয়ে যোগাযোগ কৰি থকা অধ্যাপক ডক্টৰ অনিল কুমাৰ শৰ্মাদেৱ পৰিবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল, মই আটাইকে অভিনন্দন জনালোঁ। মোৰ কাৰণে অনন্তমোহন শৰ্মাদেৱক এনেদৰে লগ কৰিবলগীয়া হোৱা দুখৰ কথা, আৰু আমাৰ আটাইৰে কাৰণে বৰ দুখৰ কথা। কিন্তু এইবিলাক কথা মানিবাৰ বাহিৰে যিহেতু অন্য উপায় একো নাই, আমি তেখেতক আমাৰ চিৰকালৰ এজন বিশিষ্ট বন্ধু হিচাপে গ্ৰহণ কৰি এতিয়া আমি এই মুহূৰ্ত আৰু এই গৌৰৱৰ মুহূৰ্ত আমি গ্ৰহণ কৰিছোঁ। আৰু মোৰ এই গ্ৰন্থখন তেখেতৰ বিষয়ে ইয়াত যথেষ্ট কথা লেখা আছে, ইয়াত কলবোৰ দেখি আৰু মহাদেৱ মহোদয়ে কোৱা ইয়াৰ বৰ্ণনা শুনি আপোনালোকে অনুভৱ কৰিব পাৰিছে যে বিভিন্নজনে লিখিছে, জীৱনৰ বিভিন্ন পদক্ষেপৰ পৰা বিভিন্ন মানুহে লিখিছে। তেখেতসকলৰ স্মৃতিচাৰণ নিশ্চয় বৰ পঢ়িবলগীয়া কথা হ'ব। আৰু শৰ্মাদেৱৰ যিখিনি কথা আমি ইজনে সিজনে নাজানিছিলোঁ এই কিতাপখনৰ পৰা আমি জানিব পাৰিম। মই শৰ্মাদেৱৰ পৰিয়ালৰ প্ৰতিজন সদস্যকে এই আজিৰ দিনটো এনেদৰে উদযাপন কৰাৰ বাবে তেখেতৰ জন্মদিনৰ দিনা তেখেতসকলক ধন্যবাদ জনালোঁ। এতিয়া তেখেতৰ কৃতি আৰু কৃতিত্ব গৌৰৱেৰে ৰাখি ল'ব লাগিব, আৰু এইখিনি অতি গৌৰৱ কৰিবলগীয়া কথা। শ্ৰদ্ধায়ো এই সময়ত যথেষ্ট অৰিহণা যোগাইছে, আৰু শ্ৰদ্ধাৰ অৰিহণা অবিহনে আৰু শ্ৰদ্ধাৰ লগত ইয়াৰ স্থানীয় ৰাইজৰ যথেষ্ট সহযোগ আৰু মনোভাৱ নথকা হ'লে এনে এটা উদযাপন সম্ভৱ নহ'লহেঁতেন। গতিকে শ্ৰদ্ধাই গৌৰৱৰ কাম এটা কৰিছে, শ্ৰদ্ধাক ধন্যবাদ জনাইছোঁ নিমন্ত্ৰণ কৰাৰ কাৰণে। মই অনন্তমোহন শৰ্মাদেৱক বহুদিনৰ পৰা জানিছিলোঁ, কিন্তু তাৰ মাজতে মাত্ৰ কেইটামান দিন বৰ ঘনিষ্ঠভাৱে লগ পাইছিলোঁ। আৰু সেয়া আছিল তোমাৰ এনেকুৱা এটা ইকো হৈ আছিলে, কথাবোৰ অসুবিধা আছে। তেখেতসকলক কিছুদিন লগ পাইছিলোঁ উত্তৰ লখিমপুৰৰ এখন কৰ্মশালা, দিল্লীৰ নেশ্যনেল বুক ট্ৰাষ্টে উত্তৰ লখিমপুৰৰ এখন কৰ্মশালা পাতি তাৰ সমস্ত যোগাযোগৰ ভাৰ আৰু কৰ্মশালাখন পৰিচালনাৰ ভাৰ মোৰ ওপৰত অৰ্পণ কৰিছিল। মোৰ সহযোগী হিচাপে আছিল বিশ্বনাথ চাৰিআলিৰ মোৰ সহপাঠী বন্ধু অধ্যাপক জয়ন্ত বৰুৱা। আৰু আমি তেতিয়া এইখন যিহেতু এখন উচ্চ পৰ্যায়ৰ কৰ্মশালা আছিল, আৰু তাত কেইখনমান গ্ৰন্থ অনুবাদে আমি কৰি কৰ্মশালাৰ শিক্ষা গ্ৰহণ কৰাৰ কথা আছিল। তালৈ আমি নিৰ্দিষ্ট অভিজ্ঞ এই দিশত ৰাস মহালোকক নিমন্ত্ৰণ জনাইছিলোঁ। গতিকে মোৰ ফালৰ পৰা মই অনন্তমোহন শৰ্মাদেৱৰ নামটো তেতিয়া যোগাযোগ কৰিছিলোঁ, কাৰণ আগৰ পৰা তেখেতৰ বিষয়ে যথেষ্ট কথা জানিছিলোঁ। আৰু তাত যিকেইদিন লগ পাইছিলোঁ, তিনিটা দিন কৰ্মশালাৰ দিন। সেইকেইটা দিন ৰাতিপুৱা 8:30 বজাৰ পৰা পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পৰা গোটেই দিনটো গধূলি 6 বজালৈ কৰ্মশালাখন চলিছিল। তাত পাইছিলোঁ। তাৰপাছত আছিল ঘৰত কৰাৰ নামৰ কৰ্মশালাৰ যিহেতু অতিলৌকিক কিছুমান মানুহ আছিল বা স্থানীয় লোক আছিল কেইজনমান, তেওঁলোকে ঘৰত কাম কৰিছিল। তেতিয়া অনন্তমোহন শৰ্মাদেৱে ঘৰত কৰিবলগীয়া কামখিনি গধূলি অতি সোনকালে ফুৰা চকাৰ কাৰণে খৰচ নকৰি তেখেতে সেইখিনি কাম কৰিছিল আৰু অতি উৎকৃষ্টভাৱে কাম কৰিছিল। সেইকাৰণে কৰ্মশালাৰ এদিন দুদিন যাওঁতে NBTক জনাব পাৰিছিলোঁ যে ভৱিষ্যতে যেতিয়া তেখেতৰ বিজ্ঞানৰ বিশেষ বিষয়ৰ কিতাপ অনুবাদ কৰাৰ কথা আহে, তেতিয়া তেখেতক কৰিব পৰা যাব। আৰু NBTয়ে এই নাম গ্ৰহণ কৰিছিল, কিন্তু সেই সুযোগ আহি পোৱাৰ আগতেই তেখেতে আমাৰ পৰা বিদায় ল'লে। অনন্তমোহন শৰ্মাদেৱ আছিল অপিনিয়ন মেকাৰ, মানুহৰ মনোভাৱ চিন্তাৰ জগতখনক দিশ দৰ্শন দিয়া এজন লোক। ৰেডিঅ'ত পোৱাৰ সৰু মন্তব্যখিনিৰ সময়ত তেখেতে অতি উৎকৃষ্ট মন্তব্য আৰু অতি স্পষ্ট নিৰ্ভীক মন্তব্য আগবঢ়াইছিল। আনকি কেইবাটাও সামাজিক দিশত তেখেতে যথেষ্ট তথ্যপাতি আহৰণ কৰি আনি সেই দিশত অতি উচ্চ পৰ্যায়ৰ চিন্তাৰ দিশ তেখেতে দেখুৱাই দিছিল। আমি কি দিশ লোৱা উচিত
আৰু এই সকলো কথাতে ৰেডিঅ' এজন নিয়মীয়া শ্ৰোতা হিচাপে মই তেখেতক তেতিয়াও আৰম্ভ কৰা নাছিলোঁ। তেখেতৰ মাত যেতিয়াই আহে তেতিয়াই শুনিছিলোঁ আৰু সেই কথা শুনাৰ পাছতেই মই তেখেতলৈ ফোন কৰিছিলোঁ। এনে অন্য সন্দৰ্ভত বিভিন্ন কথাত ফোন কৰিছিলোঁ, কিন্তু এই কথাত কৰিছিলোঁ। আন এবাৰ আছিল যে বিজ্ঞানৰ প্ৰগতি এই বিষয়ত এখন বৃহৎ গ্ৰন্থ সম্পাদনাৰ দায়িত্ব মোক দিছিল, সংকলনৰ দায়িত্ব দিছিল। তেতিয়া বিভিন্ন অধ্যায় তাত লিখাবলগীয়া হৈছিল আৰু মই এটা বিশেষ বিষয়ত বিশেষকৈ মই মানুহ বিচাৰি নাপায় তেখেতলৈ ফোন কৰিছিলোঁ ভূগোল বিষয়ত। তেতিয়া ইয়াৰে ডক্টৰ বিপুল বৰ্মন বজালী কলেজৰ তেখেতৰ নাম তেখেতে অনুমোদন জনাই পঠাইছিল আৰু বৰ্মনে অতি উৎকৃষ্টভাৱে ভূগোল বিজ্ঞানৰ প্ৰগতিৰ কথাখিনি অতীতৰ কথাৰ পৰা আনি একেবাৰে এতিয়ালৈকে সমস্ত কথা সামৰি লিখি দিছিল। মই সেই কথাও গৌৰৱেৰে সমাৰোহত গৈছিলোঁ। তেখেতৰ অসুখ যেতিয়া বহু বেছি পৰ্যায়লৈ গ'ল তেতিয়াহে মই আচলতে তেখেতৰ কথা জানিব পাৰিছিলোঁ আৰু তাৰপাছত যথেষ্ট হৈছিল। কিন্তু মই ভাবি আছিলোঁ গা ভাল হওক, মানুহে অভিজ্ঞ অৱস্থাত যেতিয়া মানুহৰ উৎসাহ উদ্দীপনা যথেষ্ট কম হৈ থাকে, সেই অৱস্থাত দেখা পোৱাৰ কৰি এদিন সুযোগ আহিব যেতিয়া ভালকৈ তেখেতৰ লগত কম আৰু অসুখটো হাঁহি উৰুৱাই দিব পাৰিম। কিন্তু সেই সুযোগ আৰু নাহিল। এদিন সেই দুৰ্যোগৰ খবৰটো পালোঁ আৰু তেতিয়া অতি দুখ পাইছিলোঁ। কিন্তু জীৱনত এনেকুৱা ঘটনা ইমান দেখিছোঁ যে এইবিলাক কথাই এতিয়া বিচলিত কৰি কৰ্মপ্ৰেৰণাৰে হেৰাই যাবলৈ নিদিয়ে। তাৰ সলনি তেখেতৰ দিশ দৰ্শন, তেখেতৰ চিন্তা মন্তব্য সেইবিলাক যাতে আৰু কি দেখুৱাই দিয়ে তাৰ কাৰণে সদায় প্ৰচেষ্টা চলাওঁ। গতিকে আজি মই তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ, তেখেতৰ স্মৃতিক। আৰু তাৰ বাহিৰে তেখেতে ভাল পোৱা দুটামান কথা ক'ব খুজিছোঁ। মানুহজনে মই যে বিজ্ঞানৰ প্ৰগতি কিতাপখন সম্পাদনাৰ কথা কৈছিলোঁ সেইবোৰ প্ৰকাশ হ'ল আৰু তাৰপাছতো খা খবৰ লৈছিল। আৰু তেখেতে বিজ্ঞানৰ এই প্ৰগতি বিশেষকৈ নিজৰ বিজ্ঞানৰ দিশটোৰ প্ৰতি তেখেতে প্ৰতি সজাগ আছিল আৰু এই বিষয়ে খা খবৰ ৰাখিছিল। এই বিষয়েও তেখেতৰ প্ৰবন্ধ উৎকট প্ৰকাশ হৈছে। সেইবিলাক পাই মই তেখেতৰ লগত সদায় যোগাযোগ কৰিছিলোঁ। গতিকে বিজ্ঞানৰ প্ৰগতিৰ কথা মই দুআষাৰমান কওঁ। আন এটা আছিল তেখেত বৈজ্ঞানিক মানসিকতাৰ এজন প্ৰবক্তা, এজন যুক্তিবাদী প্ৰবক্তা আৰু সেই বিষয়তো মই দুটামান কথা বৈজ্ঞানিক মানসিকতাৰ কথা কওঁ। কৈছে আপোনালোকক মই বিৰক্ত নকৰোঁ এই সুন্দৰ আবেলি সন্ধিয়াৰ সময়খিনি, তেতিয়া আপোনালোকে সুন্দৰভাৱে কথা ক'ব পাৰিব, মই বান্ধি যাব নোখোজোঁ। গতিকে বৰ দীঘল মই আচলতে 10 মিনিটতে কথাখিনি শেষ কৰিম বুলি ভাবিছিলোঁ। কিন্তু সকলোৱে সকলৰ পৰা দুটামান অনুৰোধ আহিছে যে তাতকৈ অলপ কথা ক'বলৈ সেই মানুহৰ বিজ্ঞানৰ প্ৰগতি, বৈজ্ঞানিক মানসিকতা আৰু তেখেতৰ চিন্তা সিদ্ধান্ত ধৰণৰ কথা, এনেকুৱা দুটা তিনিটামান কথা কম চুটি চুটিকৈ। বিজ্ঞানৰ প্ৰগতিৰ কথা ক'ব গ'লে মই যদি এই চকা ঘূৰাই মানুহে যাত্ৰা সুচল কৰিলে বা বস্তু নিবলৈ সুচল কৰি তুলিলে, কাৰণ চাৰিচকীয়া বস্তুৰে বা এনে বস্তু এটা টানি নিবলৈ প্ৰকাশ হৈছিল, সেই দিনৰ পৰা যদি আৰম্ভ কৰোঁ তেতিয়াহ'লে সেই কামসমূহ বৰ সোনকালে যাব লাগিব, ঘৰকৈ যাব লাগিব। গতিকে মই বিজ্ঞানৰ প্ৰগতি বুলি ক'লে পৰীক্ষামূলক বিজ্ঞানৰ দিনৰ পৰা আৰম্ভ কৰোঁ 1593 চন। 1593 চনত গেলিলিও গেলিলিয়ে পিছা বিশ্ববিদ্যালয়ত কাম কৰিছিল। তেওঁ 1564 চনত জন্ম হৈছিল। 1593 চনত তেতিয়া ডেকা মানুহ। তেওঁ পদাৰ্থ বিজ্ঞান আৰু তেতিয়া পদাৰ্থ বিজ্ঞান নামেই হোৱা নাই, জ্যামিতি বুলি ক'লে সকলো কথা সামৰি লয়, আনকি জ্যোতিৰ্বিজ্ঞানৰ এষ্ট্ৰনমিও তাতেই সামৰি লয়। তেতিয়া তেওঁ পৰীক্ষা কৰিছিল যে বস্তু এটা যদি পৰি যায়, পেলাই দিলে যে পৰে, তাৰ বেগ তেওঁ ভাব হৈছিল যে কিবা প্ৰকাৰে বেগটো একেই থাকে, জ্যামিতিটো বাঢ়ি যাব পাৰে, কেনেকৈ প্ৰমাণ কৰা যায়। কিন্তু বস্তু আছে মুকলিভাৱে পেলাই দিলে তাৰ সময় থকাৰ কাৰণে ইয়াত পেলাই দিবৰ ইয়াত পৰিব, সেইটো জুখিবৰ কাৰণে তেখেতৰ হাতত ঘড়ী নাছিল। গতিকে ঘড়ী এটা পেলাই দিবলগীয়া হ'ল। সেইটো কৰি আহিছে কলম এটা ফুটাই ল'লে, তাৰ তলত তাত আঙুলি এটা দি থাকি বন্ধুজনে তলত এটা পাত্ৰৰ ধৰিলে বাতি এটা, আৰু তেওঁ যদি বস্তু এটা পৰতে ষ্টাৰ্ট বুলি কয় তেতিয়াহ'লে ফুটাটোৰ পৰা আঙুলি এৰিলে পানী পৰিলে বাতিটো, আৰু ষ্টপ বুলি কৈ ফুটাটো বন্ধ কৰিলে পানী পৰা বন্ধ হ'ল বাতিটো, পানী ধৰি এতিয়া জুখিব লাগে। জুখিবৰ কাৰণে লগা লাগে কিলোগ্ৰামৰ লগা বা খেৰৰ লগা কিবা এটা লগা লাগে, কম দৰ লগা, কিন্তু লগাও নাই
এতিয়া দাইল আৰু কিমান পঢ়াবলগীয়া হ'ল, গণি গণি লিখি লিখি দালি বটা বটা দানা আৰু তাৰ পৰা তেওঁ অসমতে উলিয়ালে কিমান কৰিলে। এতিয়া বেলেগ এটা দূৰত্ব যদি যাবলৈ দিয়ে তেতিয়া সময় বেলেগ লাগিব। সুদা পানী এৰিলে পানী বেছি কাম কৰিব, সেই পানীখিনি আকৌ বেলেগ দাইল থাকিল। তাৰ পৰা তেওঁ অংক কৰি উলিয়ালে যে কোনো ভৰি নালাগে, কোনো লগা নালাগে পাল্লাৰ কাৰণে। পাল্লাখনটো যেনেদৰে বনাই ল'ব পাৰি, সাজি ল'ব পাৰি। গতিকে তাৰ পৰা তেওঁ অংকটো কৰি উলিয়ালে যে বস্তু এটা যদি পঢ়ে তাৰ পঢ়াৰ ধৰণটো একে নালাগে, কেনেকৈ ভাবে কিমান এক্সিলাৰেশ্যন বা ধৰণ পায় সেই এটা হিচাপ কৰি উলিয়ালে ফৰ্মুলা উলিয়াই। আৰু তাৰ কাৰণে এনেকৈ বস্তু কৰি যাবলৈ দিব নোৱাৰে, এনেকৈ কৰি ইমান সোনকালে কৰে যে হিচাপ কৰিব নোৱাৰে। সেইকাৰণে এখন হেলনীয়া টক্টাখনৰ হেলনীয়াটো কম বেছি কৰি তাত বস্তু কৰিবলৈ দি হিচাপ কৰি উলিয়াই। গতিকে তেনেকুৱা পৰীক্ষামূলক বিজ্ঞানৰ দিন আৰম্ভ হ'ল। আৰু তাৰপাছত আপোনালোকে জানে যে বিজ্ঞানৰ আৰু যেন ৰ'বলৈ সময় নাই। কিন্তু বিজ্ঞান বস্তুটো এনেকুৱা যে সি কেতিয়াও আপোনাৰ এনেকৈ নকয় যে আমাৰ ঘৰটো এতিয়া সাজু হৈছে, তুমি আৰু এইটো থাকিবলৈ লোৱা, এই বুলি কৈ দিয়ে। বিজ্ঞানে সদায় কয় যে আমি এটা ঘৰ সাজি আছো আৰু সেইটো সদায় মেৰামতি কৰি আছো। ইট ইজ অলৱেজ আণ্ডাৰ ৰিপেয়াৰ কৰিয়ে থাকিব। আৰু কৰি থাকোঁতে ক'ব যে তুমি যদি এইটো এতিয়া থাকিব খোজা, অকুপাই কৰিব খোজা, তুমি অকুপাই কৰিব পাৰা, কিন্তু মই আৰু সাজিম আৰু আগৰটো কেতিয়াবা ভাগিও পেলাব পাৰোঁ যদি বেয়া হয় আৰু সাজিম। গতিকে বিজ্ঞানে সদায় কৰে কি, বিজ্ঞানক ঠাট্টা কৰি লাভ নাই। যে দুদিন আগতে কৈছিল যে কেঁচুৱা 80 চনত যিবিলাক কেঁচুৱা জন্ম হৈছিল, তেতিয়া 80 চনৰ কেঁচুৱাবিলাকক মাকক কৈছিল যে মাকৰ গাখীৰ যথেষ্ট নহয়, টেমাৰ গাখীৰ কিনি খুৱাব লাগিব। কোম্পানীবিলাকেও বৰ প্ৰচাৰ কৰিছিল। সেইকাৰণে ইমান টেমাৰ গাখীৰ চলিছিল, 90 চনলৈ চলিল, 95 চনলৈ চলিল। 95 চনমানত পৃথিৱীৰ সকলো জাতিয়ে ক'লে যে আমাৰ সকলো কথা ভুল হৈছে, মাকৰ গাখীৰেই চলাবলৈ যথেষ্ট আৰু কোনো টেমাৰ গাখীৰ খুৱাব নালাগে। তাত খুৱালে বহুত ধৰণৰ ঘটনা ঘটিবই পাৰে। সলনি হ'ল, আগৰ ঘৰটো ভাঙি পেলালোঁ, নতুন ঘৰ দিলোঁ। এতিয়াও কিন্তু কোৱা নাই যে মই এই কথাটো এতিয়ালৈকে শুধাওঁ। কাইলৈ আপুনি আহি এই ঘৰটোত থাকিবলৈ লোৱাৰ পিছত পিছত পাৰি লোৱাৰ পিছত ক'ব পাৰে যে নাই মই এতিয়া চালখন ভাঙি দিম, আৰু কোঠা বনাম, বেৰকেইখন আৰু বনাই দিম, কিবা এটা লাইট লগাম আৰু এচিও লগাব। গতিকে বিজ্ঞান কথাটো গতি কৰি গৈ থাকে। লুই পাষ্টাৰে মেৰী লৰাকনি 1547 চনত 1547 চনত তেওঁ মেৰী লৰাই বিয়া কৰাৰ পাছত তেওঁৰ 5টা ল'ৰা ছোৱালী হ'ল। 3টা কেঁচুৱা অৱস্থাতে ঢুকাল, 2টা কোনোমতে ডাঙৰকৈ, এটা কিছু ডাঙৰকৈ থাকিল। তাৰপাছত তেওঁ যেতিয়া ডাঙৰ হৈ গ'ল, বাচি থকা 2টা, 3টা ঢুকালে। ইতিমধ্যে তেওঁ বীজাণুৰ তত্ত্ব উলিয়ালে। বীজাণুৰ তত্ত্ব উলিয়াই দেখিলে যে বীজাণুৰ কাৰণে এইবিলাক ডায়েৰিয়া আৰু বিভিন্ন ৰোগ হয়, জ্বৰ বা বিভিন্ন ধৰণৰ। আৰু এইবিলাক বীজাণু যদি ধ্বংস কৰিব পাৰি তো বহু বীজাণুৰ চিটাও উলিয়ালে। গতিকে এইবিলাক কথা যেতিয়া উলিয়ালে তেতিয়া তেওঁ এটা কথাই কৈছিল যে মই যদি এই তত্ত্ব আৰু আগলৈ বিয়োগ কৰিলোহেঁতেন তেতিয়াহ'লে মোৰ বাকীকেইটা সন্তানো জীয়াই থাকিল। 1720 চনত কুইন এন ইংলেণ্ডৰ ৰাণী হৈছিল। ইতিমধ্যে তাৰ আগৰ কেইবছৰ, আগৰ 15-20টা বছৰত তেওঁৰ 18 গৰ্ভধাৰণ হৈছিল, কিন্তু তাৰে 5টাহে মাত্ৰ জীৱন্ত শিশুৰ জন্ম হৈছিল। তাৰে এটাহে তেওঁৰ কিশোৰ অৱস্থা পাৰ হৈছিল। আৰু যেতিয়া 1702 চনত কুইন এনে অভিষেক পাতিলে নিজৰ ৰাজ্য লোৱাৰ কাৰণে, তেতিয়া তেওঁৰ এটাও সন্তান জীয়াই আছিল। কিন্তু গোটেই পৃথিৱীৰ সমস্ত ডাক্তৰ, আনকি ভাৰতৰ যেতিয়া যি চিকিৎসা পদ্ধতি আছে সকলোৰে সুবিধা পাইছিল, কিন্তু বিজ্ঞানে প্ৰগতি কৰা নাছিল। আৰু সেইকাৰণে তেওঁৰ সন্তান যদিও 5টা সন্তান তেওঁ জীৱন্ত হৈছিল, বাকীকেইটা মৃত সন্তান হৈছিল। মৃত সন্তানকো তেওঁ বচাই ৰাখিব নোৱাৰিলে, জীৱন্ত সন্তান কেইজনকো বচাই ৰাখিব নোৱাৰিলে, আনকি কোনো
এতিয়াও ডাক্তৰে অপাৰেশ্যন কৰে কোনোটি কয় যে মই এতিয়া যি কৰিবলৈ কৰিলোঁ কৰাৰ পাছত এই ডাঙৰ হস্পিটেলখনতে শিশুমূৰত এটা মূৰ্তি আছে গণেশ বা এনেকুৱা এটা মূৰ্তি আছে তাত গৈ প্ৰাৰ্থনা কৰক কৰি যি হয় ভগৱানৰ হাতত দিয়ে ডাক্তৰেও কয় কিয় কয় ডাক্তৰে তাৰ দুটা কথা মই পঢ়ি শুনি ভাবিব পৰা নাছিলোঁ মই চিন্তা কৰিব নাজানো কিন্তু এজন মানুহে কৈছে যে ডাক্তৰৰ এজন ডাক্তৰ মহিলাই কৈছে যে ডাক্তৰৰ এটা সুবিধা আছে আমি যে গণেশ বাবাৰ ওপৰত ইমান বিশ্বাস কৰোঁ এনেকুৱা নহয় কিন্তু অপাৰেশ্যন বেয়া হৈ গ'লে ইমানটো শৰীৰটোৰ ইমান পেৰামিটাৰ্ছ আছে যে আমি কেইটামানহে জানো এমআৰআই চিটি স্কেন বা বিভিন্ন ধৰণৰ স্কেনিং প্ৰচেছ আজিকালি এইবিলাকৰ সৈতে আনকি এনজিঅ'গ্ৰাফি কৰি সকলো চাওঁ চোৱাৰ পিছত আমি নজনা কিমান কথা আছে এতিয়া আমিতো ৰোগীৰ পৰিচৰ্যাকাৰীসকলক সকলো কথা বুজাই দিব নোৱাৰোঁ গতিকে যদি ৰোগী কিবা এটা বেয়া হয় আৰু এনেও তাৰ অৱস্থাতে আমাৰ ওচৰলৈ আহিছে গতিকে কিবা এটা যদি বেয়া হ'লে আমাকেই ধৰিব তাতকৈ ভগৱানৰ ওচৰত এতিয়া যি কৰে কৰি হ'ব তেনেকুৱা ধৰণৰ আৰু মানুহে বিশ্বাস কৰে গতিকে মানসিকতাটো এনেকুৱা চলি আছে আৰু শেষত ঠাট্টা কৰে দুটা কথা খুব বেছিকৈ ঠাট্টা কৰে সেইটো হ'ল এটা ডাক্তৰী কথা যে চোৱা ভাল ভাল ডাক্তৰো কৰিব নোৱাৰে শেষত এটা তাবিজ কৰিয়ে ভাল হ'ল কিন্তু হয়তো ডাক্তৰৰ চিকিৎসা চলি থকাৰ কাৰণেই ভাল হ'ল নাইবা মানুহজন ভাল হ'বলগীয়া আছেই সেইকাৰণে ভাল হ'ল বহুত ধৰণৰ কথা হ'ব পাৰে গতিকে সেইবিলাক কথা কয় আপুনি জণ্ডিছৰ মালা পিন্ধাটো আমাৰ এতিয়াও গাঁৱে নহয় গুৱাহাটীত বেছি পাইছে এইটো বস্তু মই ক'বই লাগিব কাৰণ গুৱাহাটীত যেতিয়া কিলোমিয়ান বা এনেকুৱা ধৰণৰ চাইনবোৰ ট্ৰেফিক জামত লাহে লাহে গাড়ীখন যায় না আপুনি সেইবিলাক দেখি একো কৰি থাকি এটা সময় হিচাপ পাহৰি যাব ইমান চাইনবোৰ আছে আৰু জ্যোতিষী আমাৰ ঘৰৰ ওচৰতে আছে তেওঁৰ সুন্দৰ এচি চেম্বাৰ গ্লাছ লগোৱা আছে বাহিৰৰ পৰা দেখা নাযায় তেওঁ দেখি থাকে আৰু মাক জীয়ে দেউতাক গোটেইখিনি বাহিৰত আছে কাৰণ ভিতৰৰ ৱেটিং ৰুমত ঠাই ৱেটিং ৰুমত 50জনৰ বহিব পাৰি তেওঁলোক বহিয়ে আছে গাড়ী কাটি আৰু এইফালে বাহিৰত বহুত আছে তাৰ কাৰণ কি হ'ল যে মানুহে এতিয়াও সেইবিলাক বিশ্বাস কৰি আছে আৰু ডাক্তৰী শাস্ত্ৰত বা আয়ুৰ্বেদিক শাস্ত্ৰত এতিয়াও বিশ্বাস কৰা নাই যিবিলাক এতিয়া মেথডিকেলি আহিছে এটা পদ্ধতিগতভাৱে আগবাঢ়ি আহিছে বহুত পৰীক্ষা নিৰীক্ষাৰ পাছত বহু ৰোগীক চোৱাৰ পাছত সেইবিলাক কথাত মানুহক বিশ্বাস এতিয়াও কৰা নাই আৰু ডাক্তৰো সকলো নাজানে কিন্তু শৰীৰৰ সকলো লক্ষণ সকলো তাৰ ৰোগৰ চিনাক্তকৰণ পদ্ধতি আমাৰ এতিয়াও হোৱা নাই উদাহৰণস্বৰূপে আপোনালোকে যদি কৈছোঁ যে আমাৰ নতুন নতুন বিকাশবিলাক কেতিয়া হৈছে মানুহে জীৱনকাল হিচাপে যদি চাই আমাৰ যদি এটা 60-65 বছৰীয়া জীৱনকাল ধৰোঁ 8 বছৰীয়া জীৱনকাল আমি মানুহ হিচাপে আছোঁ নেজ নোহোৱা পোনকৈ খোজ কঢ়া বুঢ়া আমি বুঢ়া বুঢ়ী গোটেইকেইটা আমি লগাব পৰা অন্য জীৱনত নোৱাৰি বুঢ়া অলপ অলপ পাৰিছিল গতিকে আমি যেন এনেকৈ পোনকৈ লগাব পৰা নেজ নোহোৱা খোজ কাঢ়িব পৰা চিন্তা কৰিব পৰা কিবা এটা হ'ল এনেকৈ কৰিব পৰা যিটো সম্ভাৱ্য ভূমিকা কেৱল মানুহেহে চিন্তা কৰিব পাৰে এইবিলাক পৰীক্ষামূলকভাৱে প্ৰমাণ কৰিছে এনেকুৱা ধৰণৰ সম্ভাৱ্য ভূমিকা যে মই তেওঁলোকৰ ঘৰলৈ যাওঁতে দেউতাকজন যদি নাথাকিলহেঁতেন এই পেঞ্চনাৰ বুঢ়া দেউতাকজন যদি নাথাকিলহেঁতেন অথচ দেউতাকহঁতে ঘৰতে থাকে ছোৱালীজনী দৌৰি অসুবিধা পায় এনেকুৱা ধৰণৰ যে হয় এহেঁতেনটো মানুহেহে ভাবিব পাৰে গতিকে এই মানুহজন যে আহি পৃথিৱীলৈ 8টা জীৱনকাল মাত্ৰ আছে মোৰ এটা জীৱনকাল তাৰ ওপৰৰ আৰু এটা জীৱনকাল আৰু এটা জীৱনকাল এনেকৈ দিব 8টা তাৰ 650টা জীৱনকাল আমি গুৱাহাটী কটালো চিন্তা চৰ্চা নকৰা আমি লিখিবলৈ শিকিব 70টা জীৱনকালৰ আগতে আৰু টাইপ কৰিবলৈ চফা কৰিবলৈ শিকিলোঁ মাত্ৰ 9টামান জীৱনকাল আগতে 8টা জীৱনকাল আগতে আৰু মোবাইল ফোনটো সকলোৰে থকা যেন লাগে যে পৃথিৱীৰ সকলোৰে চেপি চেপি মোবাইল ফোন আছে এটা কিছু দিব পাৰে এনেকুৱা ধৰণৰ মোবাইল ফোন য'ত ছবিও ল'ব পাৰি সময়ো জুখিব পাৰি বতৰো চাব পাৰি গুগলো কৰি চাব পাৰি সকলো কথাতে পাৰি বতৰৰ বিষয়ে জানিব পাৰি সকলো কথাতে পাৰি এই মোবাইল ফোনটো কেতিয়া আহে মাত্ৰ 3 ভাগৰ এক জীৱনকাল আগতে আহিছে আমাৰ হোৱাটছআপ 6 ভাগৰ এক জীৱনকাল আগতে আহিছে তেনেকুৱা
আৰু প্ৰগতি হৈ গৈ কি হৈছে যে এতিয়া ডাক্তৰৰ ওচৰত গৈ ৰৈ থাকিব লাগিব বহুত সময়, যিকোনো হস্পিটেললৈ গ'লে যে এনেকুৱা ভিৰ হয় সেইটো নোহোৱা কৰাৰ চেষ্টা চলিছে। বহু কথা কম্পিউটাৰক শিকাই দিব পৰা যাব। কম্পিউটাৰে যদি আপুনি আপোনাৰ ৰেলৰ টিকেট কাটি দিব পাৰে, বিমানৰ টিকেট কাটি দিব পাৰে, এতিয়া মানুহে নোৱাৰে। কম্পিউটাৰে যদি আজি অসম বন্ধ বুলি কৈ দিয়ে তেতিয়াহ'লে কোনো বিমানৰ টিকেট আপুনি কাটিব নোৱাৰে বা ৰেলৰ টিকেট। কম্পিউটাৰে জানে কিমান চিট ক'ত আছে, কোন ৰেলত চলিব, সেইটো আমি শিকাই দিব লাগিব। তেতিয়াহ'লে ডাক্তৰী কথা বহুখিনি কথা আমি যদি কম্পিউটাৰে শিকাই দিওঁ তেতিয়াহ'লে কি লাভ হ'ব? কম্পিউটাৰৰ আমাৰ এটা সুবিধা কি যে মানুহৰ ধৰক এজন খুব ভাল ডাক্তৰ আছে বিহাৰ নাৰায়ণ, তেওঁৰ সকলো গুণ আন এজন মানুহে শিকাই যাব নোৱাৰে। ডেকা মানুহজনক শিকাওঁতে ইফালে এই ডাক্তৰজনে আৰু শিকি যাব, অভিজ্ঞতা হৈ যাব। গতিকে এই কথাখিনি কম্পিউটাৰ এটা কম্পিউটাৰ যদি মোৰ ইয়াত থাকে, আন এটা কম্পিউটাৰত যদি একেখিনি কথা শিকাই দিব লাগে তেতিয়া শিকাই দিব 2 মিনিটৰ ভিতৰতে শিকি দিব। গতিকে বহুত কম্পিউটাৰ ডাক্তৰ তৈয়াৰ কৰিব পৰা যাব। আৰু এনেকুৱা দিনো আহিব পাৰে যেতিয়া আপোনাৰ সুধিব যে আচল ডাক্তৰজনক যদি লগ ধৰে সময় ল'ব লাগিব, কিন্তু তেখেতৰ লগত ডাক্তৰ কেইবাজনো আছে, একেই আপুনি বহুত কথা তেওঁলোকে দিব পাৰিব। এনেকুৱা এটা আহিব ধৰিছে। আমি বহুত কথা ঘৰত থকা পকেট ডাক্তৰক সুধি মানুহ ডাক্তৰৰ ওচৰতে যাব লাগিব নে নালাগিব সুধি ল'ব পাৰিব। তেওঁলোকৰ প্ৰতিযোগিতা ঘোষণা কৰিছে আৰু এতিয়া $1,000,000 প্ৰতিযোগিতা আৰু সেই ধৰণৰ কথা আহি কৰিছে। ছাত্ৰ ছাত্ৰীক এই যে মাষ্টৰে অংক শিকাই দিব এইখিনি হয়তো গুচি যাব। আমাৰ দিন আছিল যেতিয়া টিউচন লোৱাটো বৰ বেয়া কথা বুলি কৈছিল। আমি আমাৰ দেউতাহঁতক যেতিয়া মানে পঢ়া শুনা কৰা কৈছিলোঁ যে টিউচন লাগিছিল, টিউচনটো বৰ বেয়া বস্তু, মানে নিজে শিকিব লাগে। তাৰপিছত দেখিছে কিমান টিউচনৰ ঘৰত স্কুলতকৈ বেছি ল'ৰা ছোৱালী। এতিয়া এনেকুৱা দিন আহিব পাৰে, আহিছেই যে ইণ্টাৰেক্টিভ প্ৰগ্ৰেম, কম্পিউটাৰ প্ৰগ্ৰেম আছে য'ত কম্পিউটাৰ টিচাৰ ছাত্ৰ ছাত্ৰী সকলো শিকাই দিব। আনকি স্কুলত কৰিবলগীয়া হোমৱৰ্কখিনি কম্পিউটাৰ টিচাৰে অনুবাদ কৰি দিব, পৰীক্ষাৰ ভিডিঅ' লিংকে লিখিব পাৰিব। আৰু ৰাতি শুই থাকোঁতে মস্তিষ্কত ইনপুট দি গোটেই পিছৰে মেথমেটিক্সত গোটেই পলিটিকেল চাইন্সত শিকাই দিব পাৰিব। তেনেকুৱা দিন আহিব লাগিছিল। আচলতে বঢ়িয়া কথাই নাই, কাৰণ দুদিনমান আগতে মই যিটো হোৱাটছআপ আছে, আপুনি ফটোবিলাক মোলৈ পঠাই দিব, মই কৰি থাকোঁতে ৰাস্তা দিব, এনেকুৱা কথা এটা আজিৰ পৰা 15 বছৰমান আগতে মনলৈ বিশ্বাস নকৰিলে। গতিকে দিন আহি আছে। 2000 চনত মই এটা প্ৰবন্ধ লিখিছিলোঁ যে ভৱিষ্যতে টকাৰ দিনবিলাক নোটৰ দিনবিলাক নোহোৱা হৈ যাব। মানুহে টকা খবৰ দিব যেনে মিস্ত্ৰীয়ে মোৰ ঘৰত কাম কৰিলে, মই তাক কৈছোঁ মই আজি 500 টকা মই দিলোঁ দেই, তেওঁলোকে 500 টকা খবৰ কৰিলোঁ। এতিয়াও পাৰি, এতিয়া বহুত মিস্ত্ৰীয়ে কাৰ্ড চুৱাইপ কৰি লৈছে। কেলকুলেটৰতো 500 টকা কৰিব একটা ফটোৰে আহে, কিন্তু এতিয়া চুৱাইপ কৰিবলৈ লৈছে মিস্ত্ৰীবিলাক যে ছাৰ ওচৰ পিছত ক'ব আৰু বস্তুৰ দাম ইমান নম্বৰ থাকে, এনেকুৱা এইখিনি কাপোৰ এনেকুৱা আৰু ৰং দিয়াৰ কাৰণে এনেকুৱা, আপুনি চুৱাইপ কৰি দিয়ক, মই ইয়াতে 27,000 টকা মাৰি দিছোঁ। ইনফৰমেশ্যন এই দিনবিলাক আমি বিশ্বাস কৰিব পাৰিছোঁ। কিন্তু এই সকলো কথা বস্তু আমাৰ প্ৰগতি এনেকুৱা হৈ আছে যে আমাৰ জৱাহৰলাল নেহৰুৱে 1946 চনত বৈজ্ঞানিক মানসিকতাৰ কথা কৈছিল। তাৰ আগতে বাৰ্টন ৰাছেলে 1926 চনতে কৈছিল। এতিয়া এই মানসিকতাৰ কথাটো 1593 চনতে কিন্তু গেলিলিও 95 কাম কৰাৰ কথা যে কৈছিল বিশ্ববিদ্যালয়ত, তেতিয়াই টিচাৰ প্ৰফেচাৰবিলাকে কাটিবলৈ খবৰ দিয়ে পৰা নাছিল। কাটি চাব খোজে, সেইটো বৰ এটা অপৰাধৰ কাম বুলি কোৱা হৈছে। তেওঁলোকে মনে মনে কিছুমান সাগৰত পৰি যোৱা মানুহ বা সাগৰত উটুৱাই দিয়া অপৰাধী দেহা সাগৰত সাঁতুৰি গৈ, সেই ঠাণ্ডা সাগৰত সাঁতুৰি গৈ তাৰ পৰা লৈ আহিছিল প্ৰফেচাৰবিলাকে। ৰাতি কান্দত লৈ আহি বিচাৰ ভিতৰৰ কথা সোমোৱাই লৈ তাত বিচাৰ বিশ্ববিদ্যালয়ত থাকি চাইছিল। পিছত অধ্যাপকবিলাক ভাবিলে যে এই কামেই নহ'ব, আমি আমাৰ মৃত্যুৰ পিছৰ দেহাদানটো কৰি যদি আৰম্ভ কৰোঁ তেতিয়া বহুত সহজে পোৱা যাব আৰু তেতিয়া কামটো আইনগত বা লিগেল বুলি কৰিব পৰা যাব। তেওঁলোকে মানসিকতা দেখুৱালে। এতিয়া ইউৰোপীয় বিজ্ঞান মঞ্চৰ তৰফৰ পৰা আপোনালোকৰ বহুতে দেহাদান কৰিছোঁ, চকুদান কৰিছোঁ বুলি কৈছে। এই কামবিলাক আমি যদি কৰোঁ ভৱিষ্যতে বহু ছাত্ৰ ছাত্ৰী আৰু বহু বেছি কথা চিকিৎসা বিজ্ঞান
আমাৰ মানসিকতা এনেকুৱা হৈ আছিল যে 1980 চনৰ সূৰ্যগ্ৰহণৰ সময়ত ৰাস্তাত কোনো মানুহ হোৱা নাছিল। ল'ৰা ছোৱালীবিলাকক বিচনাৰ তলত থৈ লেপ তুলি আৰু বেড কভাৰেৰে ঢাকি দিছিল। অৰ্থাৎ সূৰ্যগ্ৰহণ চশমা ভাল মাইলৰ চশমা পিন্ধি বিশিষ্ট চশমা পিন্ধি চাব পাৰি। গতিকে সেইটো কিন্তু 1995 চনৰ 24 অক্টোবৰত যেতিয়া আকৌ সূৰ্যগ্ৰহণ হ'ল, 1980 চনৰ 16 ফেব্ৰুৱাৰীৰ দিনা কোনো সূৰ্যগ্ৰহণ নাছিলে, কিন্তু 95 চনৰ 24 অক্টোবৰৰ দিনা মানুহে সূৰ্যগ্ৰহণ চশমা পিন্ধি চালে আৰু ছয় নহয় তেওঁলোকে নানা বস্তু খালে সূৰ্যগ্ৰহণ। অৰ্থাৎ সূৰ্যগ্ৰহণৰ সময়ত কিবা বেয়া ৰশ্মি আহিব, আহি আমাৰ সকলো বস্তু নষ্ট কৰিব আৰু গাড়ী দিহাৰ দিব পাৰে, সেই সূৰ্যগ্ৰহণ হয়। কাৰণ সি একো ৰশ্মি নতুনকৈ বনাই দিয়ে। কিন্তু সেইদিনা অতিবেগুনীয়া ৰশ্মিবিলাক আমি সূৰ্যৰ কাষেৰে আহি আমাৰ চকুত পৰি যাব পাৰে ৰাতিপুৱা আহি, সেইকাৰণে আমি বিশেষ চশমা পিন্ধি চাব লাগে। এইবিলাক কথা লিখোৱা হ'ল, মানুহে মানসিকতা সলনি কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু এতিয়াও বিজ্ঞান যন্ত্ৰবস্তু তালিকাৰে বিজ্ঞান দিৱসৰ দিনা 28 ফেব্ৰুৱাৰী বন্ধ লিখিছে হিন্দুত। তাত কৈছে যে এতিয়াও মানুহে এনেকুৱা কথা কৈছে যে বৈজ্ঞানিক মানসিকতাৰ কথা বোলে সকলোৱে শুনে, কিন্তু এগৰাকী মহিলাই অতি আগ্ৰহমণ্ড পৰিয়ালৰ মহিলা পক্ষে তেওঁ কৈছে যে সূৰ্যগ্ৰহণটো ৰশ্মি ওলোৱাটো হয়েই, মোক এজন ভবাই কৈছে, কেৱল সেই ৰশ্মিবিলাক যাতে ফ্ৰিজটোৰ ভিতৰত যাতে খাদ্য বস্তুবিলাক নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে এটা উপায় কৰিছে। হাৰ্ডৰ বাবাহঁতে খুব সুন্দৰটো উপায় দিব জানে। গতিকে উপায় দিছে যে গোবৰৰ লেপন এটা ফ্ৰিজটোত দি দিবা, দিলে সকলোবিলাক শুদ্ধ হৈ যাব। ভিতৰত খানা পানী খাব পৰা দাইলি খাব সকলো শুদ্ধ হৈ যাব। কিন্তু আমাৰ বৈজ্ঞানিক মানসিকতাৰ সংবিধান উপায় কৰিলে সংবিধানৰ এটা এমেণ্ডমেণ্ট কৰি 51AH দফাত সোমাই দিলে যে বৈজ্ঞানিক মানসিকতা আৰু মানৱীয়তা আমি আমাৰ জীৱনত গ্ৰহণ কৰিব লাগিব। প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ এইটো এটা কৰ্তব্যৰ ভিতৰত পৰে। গতিকে এনেকুৱা কৰ্তব্যৰ মাজে যেতিয়া আহিছে আমি সেই কৰ্তব্য পাহৰি যাওঁ। আমাৰ বহুলোকে যদি সুধি যাওঁ যে আপোনালোকে যোৱা কেইদিনমানত কি দেশৰ পৰিৱেশ ঢুকালে, তেওঁৰ কি নমুনা দেখুৱালে। এবাৰ মই সুধিছিলো, বহুতে ছাত্ৰ দুজনমানে থিয় হৈ গৈছিল যে সেইদিনা ভিলেজ ৰকষ্টাৰ চাই আছিলো, পপকৰ্ণ খাই আছিলো, জাতীয় সংগীত বাজিলে পপকৰ্ণ খোৱা বন্ধ কৰি মুখৰ ভিতৰত পপকৰ্ণ সুখী হৈ। গতিকে এইটো জাতীয়তা তোমাৰ শেষ পাৰিম। কিন্তু তাতকৈ বেছি দেখুৱাব পাৰিম যদি আমি কথা প্ৰশ্ন কৰি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰোঁ যে জণ্ডিছৰ নাজানে জণ্ডিছ সদায় ইম্প্ৰুভ পায়নে? জণ্ডিছৰ ভাইৰাছ 21 দিনত সি আচলতে এনেই ঠিক হ'ব লাগে, কিন্তু তথাপি চিকিৎসকৰ ওচৰলৈ নিদিয়ে। চিকিৎসকে শৰীৰৰ লক্ষণ বা শৰীৰটো ভালে থাকিবৰ কাৰণে লিভাৰটো ভালে থাকিবৰ কাৰণে যথেষ্ট সা সুবিধা কৰি দিব পাৰে, চিকিৎসা পদ্ধতি চলাব পাৰে, জণ্ডিছ গুচাই দিব কাৰণে চিকিৎসা নকৰে। কিন্তু আমি এতিয়াও মালা পিন্ধি বা কিবা কাপৰ ৰংটো সলনি কৰি জণ্ডিছ ভাল বুলি ভাবিব আৰু তাৰ ফলত ৰোগীৰ অপকাৰ এই মানসিকতা চলি আছে। অনন্ত মোহন শৰ্মাই এইবিলাক কথা অতি স্পষ্টভাৱে আনকি আনৰ বিৰুদ্ধাচৰণ কৰিও মাত মাতিছে। এতিয়া মই আপোনালোকক বিজ্ঞান অহাৰ কাৰণে যে কিছুমান কথা চিন্তা কৰিলে নতুনকৈ তেনেকুৱা কথা। এতিয়া হ'ল কি যে ভেউনীয়া মানুহে যদি মাতৃ সন্তান জন্ম দিব নোৱাৰে বা নোখোজে, তেতিয়াহ'লে পৰীক্ষা কৰিলেই মানৱ ভ্ৰূণটো সৃষ্টি কৰি দেউতাক মাকৰ পৰা গৈ মানৱ ভ্ৰূণটো সৃষ্টি কৰি সেইটো ভেউনীয়া মাতৃ এগৰাকী বহুতৰ গৰ্ভাশয়ৰ সমস্যা, ইউটেৰাছৰ সমস্যা অন্য কিবাৰ কাৰণে নোৱাৰিব পাৰে। গতিকে কেতিয়াৰ পৰা কি ভেউনীয়া মাতৃ নকৰে। আমাৰ ভাৰতত বহুত ভেউনীয়া মাতৃ আছে, আছে। কিন্তু ভেউনীয়া মাতৃগৰাকী সন্তান জন্ম দিলে দি যদি শেষত কয় যে ভেউনীয়া মাতৃয়ে যদি শেষত কয় যে মোৰ সন্তান এতিয়া নিদিও যি ৰপতিয়ে সন্তান জন্ম দিব খুজিছিল, ভেউনীয়া মাতৃ হিচাপে মোক কৈছিল মোৰ সন্তান নিদিও,
তেতিয়াহ'লে কোনো প্ৰশাসনৰ সমৰ্থ নাই, কোনো আইনৰ সমৰ্থ নাই যে তেওঁ কিয় যদিও আগৰ কণ্টেক্ট আছিল চুক্তিপত্ৰ চলি কৰিছিল তেওঁ কি কৰিব পাৰে। এতিয়া ধৰি ললো যে দীপক আৰু আৰতি দুয়ো বেয়া পাইছে, কিবা কিবি কাৰণত ব্যস্ততাৰ কাৰণে হওক বা শাৰীৰিক সমস্যাৰ কাৰণে হওক দুয়ো জন্ম দিব নুখুজি তেওঁলোকে ডহৰৰ পৰা নিৰ্মাণ কৰিলে তাৰ পৰা লৌকিক সন্তান জন্ম দিলে। কিন্তু দীপক আৰু আৰতী সন্তান হৈ থাকিলে আৰু তেওঁলোকে আহিছে আৰু দাদাৰ নাম জনা নাযায়। এটা মানৱ ধৰ্মৰ সৃষ্টি হ'ল। এতিয়া ভূমিকা বুলি ছোৱালীজনী ধৰণে মাত্ৰা হিচাপে মহিলাগৰাকী তেওঁলোকৰ চুক্তিপত্ৰ কৰিলো সন্তান জন্ম দিয়ালে আৰু জয়া নামৰ সন্তান এগৰাকী ছোৱালী এজনী জন্ম হ'ল। দীপক আৰতী দাদা বিনীতা পাঁচজন মানুহ জড়িত হ'ল। জয়া কাৰণ আগতে এই সমস্যা নাছিল, এতিয়া সমস্যা ভাৰতত বহুকেইটা কেছ হৈছে য'ত সমস্যা হৈছে, আইনগত সমস্যা সমস্যা। তাৰপাছত জয়া বিনীতাক এই উজ্জ্বল তেওঁ লৈ যাব খুজিলে। এতিয়া বিনীতাই দেউতাকৰ লগত লৈ গ'ল, দেউতাকো বাৰ্ধক্য অৱস্থাত ৰাখিব নোৱাৰে, গতিকে তেওঁ অনাথাশ্ৰমত দিলে। অনাথাশ্ৰমৰ পৰা মনোৰম বৰদলৈ গায়ত্ৰী বৰদলৈ লৈ গ'ল। এতিয়া জয়া মনোৰম বৰদলৈ গায়ত্ৰী বৰদলৈৰ সন্তান হৈ কাৰণ তেওঁলোকে আইনগত ব্যৱস্থা কৰিছে। কিন্তু দীপক আৰু আৰতী যে সন্তান বুলি কৈছো, বিনীতাৰ তেওঁলোকৰ কিবা দায়িত্ব থাকিব নাথাকে। যদি বৰদলৈ আমাৰ ঢুকাই যায় অৰ্থাৎ এই জয়া নামৰ ছোৱালীজনী চাবৰ কাৰণে কোন দায়ী, এই কথাৰ কোনো আইন কৰিব পাৰে। ভাৰতে আইন তৈয়াৰ কৰিবলৈ যত্ন কৰিছে আৰু বহু কাৰণত এই আইন গতিকে এনেকুৱা সমস্যা লাগিব। আৰু এনেকুৱা কথাতে বিতৰ্ক দিয়াৰ কাৰণে মই অনন্ত মহৰ্ষৰ নিচিনা মানুহ এজনৰ অভাৱ অনুভৱ কৰোঁ। কাৰণ তেখেতে এই বস্তুটো অধ্যয়ন কৰি স্পষ্টকৈ এটা মত দিছিল আৰু মতটো কেতিয়াবা আইন আদালতৰ কাৰণে উকিলৰ কাৰণে প্ৰয়োজনীয় হৈ পৰিছিল, সমাজৰ কাৰণে প্ৰয়োজনীয় হৈ পৰিছিল। আৰু আন এটা কথা মই কৈ শেষ কৰিম যে এতিয়া আলহী মানুহৰ কথা আলহী মানুহৰ জীৱনটো দীঘল কৰাৰ কাৰণে বিজ্ঞানে চিন্তা কৰি গৈ আছে। মানুহৰ জীৱনটো দীঘল যদি কৰি যায়, বয়সটো এতিয়ালৈকে বহুতখিনি পাইছে। আগতে ভাৰতত স্বাধীনতাৰ সময়ত গড় আয়ু আছিল মানুহৰ 27 বছৰ, এতিয়া 67 বছৰ, 67, মহিলাৰ বেছি 69। কিন্তু মানুহ কাগজত যে মৃত্যুৰ বাৰ্তা বেলেগে মানুহ ঢুকাই যায় 80 বছৰ 150 বছৰ পিছত, গড়ে বেছি হৈ থাকে। কিন্তু বাৰ্ধক্যজনিত পীড়াবিলাক সেইবিলাক থাকি যায়। মানুহৰ বয়স যদি 150 বছৰলৈকে লৈ যাব পাৰে, এতিয়া ইঞ্জিনিয়াৰিং এইবিলাক হৈছে, তেতিয়া বাৰ্ধক্যজনিত অসুখবিলাক নোহোৱা কৰি লৈ যাব পাৰিব। যদি পাৰে, যদি নোৱাৰে তেতিয়াহ'লে মানুহে ইচ্ছা মৃত্যু বিচাৰিব। কাৰণ 150 বছৰলৈ আছো কিন্তু আৰু দেখাই নহয়, মানে মোৰ এবছৰৰ গাড়ীখনৰ নিচিনা চব বদলালে। এটা এটা ষ্টিয়াৰিং সকলো পেনটো গুচি গ'ল, পেন হ'ল, এনেকুৱা বহুত কৰি এদিন মই বিৰক্ত হ'ল যে ইমান এবছৰৰ গাড়ীটো ৰাখিব নোৱাৰি। ইমান সময় হ'লে আগৰ কি আছিল সিও পাহৰি ময়ো পাহৰি এনেকুৱা দিন আছে। গতিকে এতিয়া মানুহৰ দেহাটো যদি তেনেকুৱা হয় যে দাঁত গোটেই এতিয়া মোৰ নিজৰ দাঁত নহয় বিচাৰি ইমপ্লেণ্ট কৰা চকু বুলি এই জন্ম দি কিবা সলাই নাকি এতিয়া মাত্ৰ মূৰটো সলনি বাকী আছে। এতিয়া হেড ট্ৰান্সপ্লান্টেশ্যনৰ কথাও আহিছে। গোটেই মূৰটো এজন সুস্থ সবল মানুহৰ যদি অৰ্থাৎ ব্ৰেইন ডেড পাইছিল তেতিয়াহ'লে ইজন মানুহৰ যাৰ গোটেই শৰীৰটো ধুনীয়া তেওঁৰ মূৰটো কাটি তেওঁৰ ল'ব পাৰিব। সমস্যা আহিব কিন্তু তেতিয়া যে ধৰি ললো যে অনিলৰ বা দেৱালৰ মূৰটো কাটি নি প্ৰশান্তৰ তাত লগাই প্ৰশান্তৰ দেহাটো বিকল হৈ গৈছিল, মানে ব্ৰেইন ডেড হৈছিল। ব্ৰেইন ডেড হোৱাৰ কাৰণে তেওঁৰ দেহাটো ভালে আছে সেই অৱস্থাতেই ক্ৰায়ো অবজাৰভেশ্যন কৰি এটা বস্তু ঠাণ্ডা কৰি ৰাখি
এই মূৰটো পেলাই কৰি অলপ বনাই দিব। এনেকুৱা বহুত ৰাষ্ট্ৰীয় শোষণৰ কথা এতিয়া চলিছে, পৰীক্ষামূলকভাৱে বহুত চলিছে। কিন্তু তেতিয়া এই যে দেৱাংগৰ মূৰ্তি প্ৰভাৱৰ তাত লগালো, এইজন প্ৰভাৱিত হৈ থাকিলে দেৱাংগ সিদ্ধান্ত গ্ৰহণৰ সমস্যা হ'ল। তেনেকৈ মানুহ যদি বহুদিন বাচি থাকে আৰু ধৰি ললো যে একেবাৰে ৰোগ সকলো নোহোৱা কৰি দিয়ে, ৰোগ নোহোৱা কৰি দি মানুহজনক ভাল অৱস্থাত ১ বছৰ বাচি থকা কৰি তেতিয়া কিন্তু চৰকাৰে এটা নিয়ম কৰি দিবলগীয়া হ'ব যে আপোনাৰ যি ভালে আছে এতিয়া আপুনি ১৫০ নহয় ১৭০ দিব, কিন্তু ইমান দিনৰ পেঞ্চন দি থাকিব নোৱাৰো। ১৫০ বছৰৰ পিছত আপুনি এক্সাম ৰেটটো ল'ব লাগিব, এই এক্সাম ৰেটটো দি আহিব পাৰে। তেতিয়া এক্সাম ৰেটটো ল'লেও ৰাইজে বহুত আপত্তি কৰিব পাৰে যে আমাৰ ইমান গুৰুত্বপূৰ্ণ ব্যক্তি, ইমান নমস্য ব্যক্তি, ইমান চিন্তা চৰ্চা কৰা ব্যক্তি, এখেতক কিন্তু এক্সাম ৰেটটো দিব নোৱাৰে বুলি ৰাইজে ৰাজপথত ল'ব পাৰে। গতিকে বহুত সমস্যা নতুন নতুন হৈ যাব। আৰু সমস্যা এনেকুৱা আহিব যে ইজনক বচাই ৰাখি সিজনক বচাই ৰাখে। সন্তান জন্ম সকলোৱে দিব পাৰিব নে নোৱাৰে, নে অসুখীয়া মানুহবিলাকে দিব নোৱাৰিব, কাৰণ ৰাইজৰ কাৰণে এইবিলাক এটা বোজা হৈ পৰে চিকিৎসাৰ কাৰণে। গতিকে এইবিলাক সমস্যা উঠিব। আৰু এনেকুৱা সমস্যা যেতিয়া আহি ইমান ডাঙৰ সমস্যা এতিয়া আহি পোৱা নাই, সেইটো লাহে লাহে আহি আছে। এতিয়া হোৱাটছএপ কেনেকৈ ব্যৱহাৰ কৰিব, কি বস্তু মই ইণ্টাৰনেটত দিব পাৰোঁ, এইবিলাক নিয়ম নীতি নতুনকৈ বেয়া কৰিবলগীয়া আছে। কিন্তু আজিৰ পৰা 10 বছৰ আগতে কোনো ইণ্টাৰনেটৰ নিয়ম বা হোৱাটছএপৰ নিয়ম বেয়া কৰিবলগীয়া হোৱা নাছিল। এইবিলাকত দীৰ্ঘধৰণৰ প্ৰয়োজন আছে, চিন্তা চৰ্চাৰ প্ৰয়োজন আছে। সেইকাৰণে মই সদায় ভাবোঁ যে আমাৰ নিচিনা লোক থাকিব লাগিছিল। বজাৰীৰ কাৰণে এটা বৰ ডাঙৰ ভাবি হ'ল, আৰু বজাৰীৰ কাৰণে নহয়, আমাৰ অসমৰ চিন্তাৰ জগতখনৰ কাৰণে, আনকি ভাৰতৰ চিন্তাৰ জগতখনৰ কাৰণে এটা বৰ ডাঙৰ ভাবি হ'ল। কিন্তু তেখেতক আমি আমাৰ মাজত জীয়াই ৰাখিম। মই জীৱনৰ